নকাৰী খেনচোৱা উদ্যমী যুৱ সমাজৰ উদ্যোগত প্ৰথম বাৰ্ষিকী প্ৰাইজমণি ফুটবল খেল প্ৰতিযোগিতা খেনচোৱা গেজিং ৰিজাৰ্ভ ফিল্ডত আয়োজন কৰা হয় এই প্ৰতিযোগিতাখন আজি অনুষ্ঠিত চূড়ান্ত খেলখন ফেন ক্লাব এফ.চ বনাম কাজিৰঙা এফ.চিৰ মাজত অনুষ্ঠিত কৰা হয় ফেন ক্লাব এফ.চিয়ে কাজিৰঙা এফ.চিক 1-0 গলত পৰাস্ত কৰি বিজয় খিতাপ অৰ্জন কৰে আৰু চূড়ান্ত খেলখন টেঙাখাটৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক ৰাজীৱ সিংহ বৰা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই শুভ উদ্বোধন কৰে উপস্থিত থকা এই অঞ্চলৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল বয়োজ্যেষ্ঠ ব্যক্তিসকল খেলৰ প্ৰাক মুহূৰ্তত উদ্বোধনী বক্তব্য ৰখা অতিথি ৰাজীৱ সিংহ ডাঙৰীয়া আমাৰ সৈতে অহা ছাত্ৰ সন্থাৰ জিলা কমিটিৰ উপসভাপতি ধনজিৎ সন্দিকৈ টেঙাখাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ শইকীয়া সাধাৰণ সম্পাদক প্ৰকাশ শইকীয়া জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক উমানন্দ গোহাঁই দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল যুৱ সমাজক নেতৃত্ব দিয়া যুৱ সমাজৰ সভাপতি গৌতম শইকীয়া সাধাৰণ সম্পাদক পাৰ্থজ্যোতি বৰাকে প্ৰমুখ্য কৰি এই খেলত উপস্থিত থাকে টেঙাখাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষীনাথ দলে টেঙাখাটৰ সমাজসেৱক পুনা গগৈ জ্যেষ্ঠ সাংবাদিক নৱকুমাৰ গগৈ ৰূপম গগৈ শান্তনু গগৈ লগতে বহুতো গণ্যমান্য ব্যক্তি অসম ফুটবল সন্থাৰ টুৰ্ণামেণ্ট আৰু কোচিং সমিতিৰ সদস্য অসম ফুটবল সন্থাৰ প্ৰথম শ্ৰেণীৰ ফুটবল খেল পৰিচালক সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ফুটবল প্ৰশিক্ষক ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহকাৰী ফুটবল সম্পাদক আৰু টেঙাখাট ক্ৰীড়া সন্থাৰ সম্পাদক অসীম হাজৰিকাই বিজয়ী দলক জাতীয় বীৰ শ্বহীদ দীপ্তজ্যোতি বঁটা প্ৰদান কৰে নকাৰী খেনচোৱা উদ্যমী যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত তাৰিখৰ পৰা প্ৰাইজমণি ফুটবল খেল প্ৰতিযোগিতাখন আজি সমাপ্ত হৈছে দুয়োটি দলৰ মাজত খেলখন অনুষ্ঠিত হৈছিল খেলখনত ফেন ক্লাব জয়ী হৈছে 1-0 ব্যৱধানত দুয়োটি দললৈ আমাৰ কমিটি দলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ তেওঁলোকে ভৱিষ্যতে আৰু ভালদৰে তেওঁলোকে আগবাঢ়ি যায় আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি এনেদৰে আগন্তুক দিনত এনেধৰণৰ খেলসমূহ আয়োজন কৰি যাব পাৰোঁ তাৰ বাবে আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ যে ইমানখিনি সহায় জনাই আমাক আগুৱাই যোৱাত উৎসাহ দিয়াৰ বাবে সকলো কৰ্মকৰ্তা তথা কমিটিৰ সকলো ব্যক্তিসকলক সদস্যসকলক তেওঁলোকৰ সহায় সহযোগিতাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মেচ কমিশ্যনাৰ ইন্দু বৰুৱাৰ নেতৃত্বত ভদ্ৰেশ্বৰ বৰা ব্ৰজেন গগৈ দীপু বৰুৱা দেৱজিৎ শইকীয়াই পৰিচালনা কৰে উক্ত খেলখন ব্যুৰো ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম